হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাষ্টাৰ্ড অইল অৰ্থাৎ সৰিয়হ তেলৰ উপকাৰিতাৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ আহাৰত সৰিয়হ তেলৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰাই কৰি অহা হৈছে। ই খাদ্যত সোৱাদ বঢ়োৱাৰ লগতে স্বাস্থ্য আৰু সৌন্দৰ্যবৰ্ধক গুণেৰে সমৃদ্ধ। সৰিয়হ গছৰ বীজেৰে তৈয়াৰী মিঠাতেল অৰ্থাৎ সৰিয়হ তেলৰ পূব আৰু উত্তৰ ভাৰতত যেনে বাংলাদেশ, অসম, নেপাল আদি ৰাজ্যত ব্যৱহাৰ বেছি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ব্ৰেচিকা জুনচা। মাষ্টাৰ্ড অইল অৰ্থাৎ সৰিয়হ তেলৰ কেইবাটাও প্ৰকাৰ আছে, যেনে ৰিফাইন মাষ্টাৰ্ড অইল, গ্ৰেড 1, কচ্চি ঘানি পিয়ৰ মাষ্টাৰ্ড অইল, গ্ৰেড 2, যাক থেৰাপিৰ বাবে ব্যৱহাৰ কৰা হয়। গাঁঠিৰ বিষত ডাঙৰ চামুচেৰে 2-3 চামুচ গৰম সৰিয়হ তেলৰ সৈতে 3-4 ফুটা নহৰু মিহলাই বিষ হোৱা অংশত লগাই মালিচ কৰিলে আৰাম লাভ কৰে। বিশুদ্ধ সৰিয়হ তেলেৰে শিশুৰ শৰীৰত নিয়মিত ৰূপেৰে মালিচ কৰিলে শিশুৰ হাড় আৰু মাংসপেশী মজবুত হোৱাৰ লগতে ইয়াৰ বিকাশত সহায়ক হয়। তাৰোপৰি ইয়াৰ ওমেগা 3 ফেটি এচিডৰ প্ৰভাৱৰ বাবে শৰীৰত ৰক্ত সঞ্চালনতো সহায় কৰে। সৰিয়হ তেলৰ সৈতে নিমখ, হালধি মিহলাই দাঁত ঘঁহিলে মুখৰ ভিতৰৰ বেক্টেৰিয়া নাইকিয়া কৰি দাঁত পৰিষ্কাৰ কৰি ৰাখে। খাদ্যত বিশুদ্ধ মিঠাতেল ব্যৱহাৰে হাৰ্ট হেল্ডি কৰি ৰাখে। ইয়াত পোৱা মনো আনচেচুৰেটেড ফেট আৰু পলি আনচেচুৰেটেড ফেট 6 ফেটি এচিডৰ সৈতে মিহলি হৈ ৰক্ত প্ৰবাহৰ ভাৰসাম্যতা ৰক্ষা কৰি হাৰ্ট হেল্ডি কৰি ৰাখে। লগতে শৰীৰত বেড কলেষ্ট্ৰল কম কৰি গুড কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াত পোৱা গ্লুক'চিনলেট নামৰ তত্ত্ব এণ্টি কেঞ্চাৰ গুণেৰে সমৃদ্ধ, যিয়ে শৰীৰত বিভিন্ন ধৰণৰ কেঞ্চাৰ ৰোগ দূৰ কৰাত সহায় কৰে। সৰিয়হ তেল গৰমজাতীয় হোৱা বাবে ই ঠাণ্ডা দিনত বেছি লাভদায়ক। জ্বৰ, কাহ, পানী লগা, অস্থমা, ডিঙিৰ খিচখিচনি আদি উপশম কৰাৰ ক্ষেত্ৰত সৰিয়হ তেল উপকাৰী। নিয়মিত ৰূপেৰে খাদ্যত সৰিয়হ তেলৰ ব্যৱহাৰে কম ওজন, উচ্চতা বৃদ্ধি নোহোৱা, ভোক নলগা আদি সমস্যা দূৰ কৰাৰ লগতে শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ তেলত পোৱা এণ্টিছেপ্টিক, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল গুণে শৰীৰৰ কোনো ঘাঁ, খৰ খুজলি আদি দূৰ কৰাত সহায় কৰে। ছাল আৰু চুলিৰ সৌন্দৰ্য ৰক্ষাৰ বাবে মাষ্টাৰ্ড অইলৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰা কৰি অহা হৈছে। সৰিয়হ তেলেৰে চুলিৰ গুৰিত মালিচ কৰিলে চুলি সৰা, গঞ্জাপন, নিৰ্দিষ্ট সময়ৰ আগতে চুলি পকা আদি সমস্যা দূৰ কৰি চুলি ক'লা কৰে আৰু ইয়াৰ সৌন্দৰ্য বৰ্তাই ৰাখে। বিশুদ্ধ সৰিয়হ তেলৰ সৈতে কোকোনাট অইল, অলিভ অইল আৰু বাদাম অইল মিহলাই চুলিৰ গুৰিত লগাই 15 মিনিটৰ পিছত হাৰ্বেল চেম্পুৰে মূৰ ধুব লাগে। সৰিয়হ তেলৰ সৈতে নাৰিকল তেল মিহলাই 5-6 মিনিট সময় মুখত লগাই ৰাখি তিতা কাপোৰে মুখ মুচিব লাগে। এনে কৰিলে ই শুকান ছালখনক কোমলতা আৰু সতেজতা প্ৰদান কৰাৰ লগতে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱৰ পৰাও আমাৰ ছালখনক ৰক্ষা কৰে। সৰিয়হ তেল অধিক সেৱনৰ ফলত ইয়াত পৰ্যাপ্ত পৰিমাণে পোৱা ইচুৰিক এচিডৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি সাধন কৰিব পাৰে। গৰ্ভৱতী মহিলাই ইয়াক অধিক সেৱন কৰিলে ভ্ৰূণৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। বৰ্তমান সময়ত বজাৰত বিশুদ্ধ সৰিয়হ তেলৰ নামত বহুতো ভেজাল পদাৰ্থ উপলব্ধ। সেইবাবে কোনো এটা প্ৰডাক্ট কিনাৰ আগতে তাত থকা ইনগ্ৰেডিয়েণ্টছ এবাৰ পৰীক্ষা কৰি চোৱা উচিত।